Hello everyone, welcome back to my channel Da Pastos. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে তেনেহলে আজি ব্লগটো এন্দৰে আৰম্ভ কৰিছো আৰু আজি হয় 15 জানুৱাৰী আৰু আজি আমি গৈছো পিকনিক আমি স্কুলৰ পৰা পিকনিক গৈছো ভৈৰৱকুণ্ডলৈ গতিকে ব্লগটো হেকলৈকে চাব আৰু ব্লগটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব তো ব্লগ ভিডিওটো আৰম্ভ কৰো আৰু এইখিনতে এটা কথা মোৰ ভয়েসটো একেবাৰে ইগনোৰ কৰিব জ্বৰ চৰ্দি হৈ থাকে এতকে মাতটো একদম ভাঙি আছে গতিকে মোৰ ভয়েসটো ইগনোৰ কৰিব Hello. মোৰ এতিয়া মনত পৰিছে ব্লগ আপুনি ব্লগ কোনে কৈছে পাহৰি গলো এতিয়া মনত পৰিছে হাই গাইস হেল্ল হাই আমি এটা কলিয়া ভ্ৰমণৰ দলঙৰ ওপৰত আছো এটা গৈছো আমি কলিয়া ভ্ৰমণৰ দলঙৰ ওচৰত আছো ভৈৰৱকুণ্ড গৈ আছো আৰু গৈ পাওঁতে পাওঁতে এতিয়া বহুত দেৰি আছে তো ইমান টাইম ভিডিঅ'টো শ্বুট কৰিব একদম পাহৰি গলো নাও মনত পৰিছে তো ভিডিঅ'টো কৰিলো আৰু চাই থাকক প্লেচটো দেখাই আছো years later. তো আমি পিকনিক প্লেস আহি পাই গলো আৰু আমি আহিছো জেগাটোৰ নাম কি আছে বাৰে পাহৰি যাওঁ ভৈৰৱকুণ্ড আমি আহিছো ভৈৰৱকুণ্ড আৰু প্লেসটো আছে বাট ইয়াত বহুত বেছি ৰ'দ এয়া চাওক পুৰা ৰ'দ আৰু এইখিনি আছে আমাৰ ষ্টাফ তো ইয়াত ইমান বেছি ৰ'দ একদম ভাবিব পৰা নাই তো ইয়াত একদম মুখে চুখে ইয়ালৈকে চুৰ্ণি লগাই লৈছোঁ ভইচ শুনা যাবনে নাই গম নাপাওঁ কিয় ইয়াত বহুত গান চান বজি আছে আৰু প্লেচটো আছে ঠিক ঠাক ভাল ধুনীয়া কিন্তু এতিয়া পুৰা ৰ'দ হৈ আছে ন তো মাথা বিষাই গৈছে আৰু আমাৰ এনেই বাকী অভাৰঅল প্লেচটো ইটছ অ'কে ভাল আছে আহি আছে ৰ'দত এটা অৱস্থা শেষ মেম মোকো দেখা দিয়ক মই আছো বছ কামত I'm also here. Hello guys. I'm Salman. English ko man. Everybody like, share and subscribe. Oh, bahal ka koi diya. Bhairabkunda. Very nice view. Bhairabkunda Bhairabkunda. Bhairabkunda. Actually ভিউটা ধুনীয়া ইয়াত ভাল লাগিছে বাট এতিয়া মানে ৰ'দটো বেছি হৈ গ'ল ন তো অলপমান হেডেক হৈ আছে আৰু আমি নগা পাইছোঁ তো ইয়াত বহুত টাইম লাগিছে 5 hours লাগি গ'ল আহোঁতে তো অলপমান টায়াৰ্ড আৰু অভাৰঅল প্লেচ Finally, আমি Bhairabkunda পাই গলো। Oh my god!
এয়া ভৈৰৱকুণ্ড এই আমাৰ ষ্টুডেন্ট সকল किसने क्या क्या कहा भटकता रहा मैं सिर्फ आवारा मैं एक बादल में चलता रहा गगन बरस पड़ा तो आवा আমি এই গোটেইখিনি ফুৰি আহিলোঁ আৰু এতিয়া বিৰাট ৰ'দ লাগিছে আৰু ইয়াতে গাড়ী আছে চাওঁ ইয়াত কি আছে তো ইয়াত ৰ'দতে এনেকৈ ঘূৰি আছোঁ আৰু এতিয়া টাইম হৈছে ৱেইট মই চাই লওঁ 2:44 ইটছ 2:44 ন আৰু এতিয়ালৈকে আমাৰ খানা বনোৱা হোৱা নাই পেটত নিগনি পূৰা দৌৰি আছে আমি ইয়াত আহি পেলাই খাইছোঁ অনলি ফুচকা ইয়াতে কেইটামান সৰু সৰু চাট হাউচ আছে তাৰ পৰা খালোঁ আৰু ফুচকা কেইটামান তাৰ পৰা আমি খাইছোঁ কিনি আৰু এতিয়ালৈকে ভাত পানী একো খোৱা হোৱা নাই তো এতিয়া ভোক লাগিছে খাম আৰু কেইটামান নাজানো বাট ঘৰ গৈ পাওঁতে মানে আজি 10টা বা 9টা চিঞৰ বাজিব ক'ত যাবা ক'ত যাবা আৰু চিধা চিধা আৰু এতিয়া আমি গৈছোঁ সেই তাত ৰুমানা বাই এতিয়া নেচাৰ এনজয় কৰিব আহিছে তোমালোকে লগত আহা দেই তো আমি এতিয়া সেই তাৰ পৰা আহিলোঁ এই ওপৰত একদম গৈছিলোঁ বেছি নহয় আৰু অকণমান গ'লোঁ এতিয়া আহি আছে আৰু ফাইনেলি এতিয়া টাইম হৈছে 4:30 বাজি গ'ল আৰু এতিয়া কিজানি আমাৰ খানা ৰেডি হৈ গ'ল তো এতিয়া আমি মেবি খাম আৰু হাফ এন আৱাৰ লেটো হ'ব পাৰে তো একদম খোৱাৰ টাইমত লগ পাইছোঁ লগ থাকিব
চ' ফাইনেলি বহুত সময় ৰখাৰ পিছত আমি সকলোৱে ভাত পানী খালোঁ আৰু ভাত পানী খোৱা টাইমত বেছিকৈ ভিডিঅ' কৰা নহ'লে যিহেতু খুব জোৰ ভোক লাগিছিলে আৰু ফাইনেলি আমাৰ পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা জোন বেলি বোলে জোনটো চাই কিমান ধুনীয়া লাগি আছে ৰাতি ভিউটো ইয়াত বহুত বেছি ধুনীয়া পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ আৰু এনেকৈ আজিৰ দিনটো শেষ হ'ল আৰু আমি এতিয়া যাওঁ ঘৰলৈ আৰু ইয়াৰ পৰা ওলাওঁতে 6টামান বাজি গৈছিলে যিহেতু গৈ পাওঁতেই বহুত দেৰি হৈছিলে আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ আৰু ঘৰ গৈ পাওঁতে 9টা 10টামান বাজি গৈছিলে গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ অন্য এটা ব্লগৰ সৈতে